আহোম আৰু মোগলৰ মাজত কেইবাখনো ৰণ হৈছিল, সেই কথা আমি সকলোৱে জানো। কিন্তু এই ৰণবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰণখনেই হৈছে শৰাইঘাট ৰণ। আৰু এই ৰণখনত আহোমসকল জয়ী হ'বলৈ সক্ষম হৈছিলে। আৰু ইয়াৰ মূল কাৰণেই হৈছিলে আহোমসকলক নেতৃত্ব দিয়া বীৰ লাচিত বৰফুকনে সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সক্ষম হৈছিলে। যেতিয়া শৰাইঘাট যুদ্ধ আৰম্ভ হৈছিলে তেতিয়া লাচিত টান নৰিয়াত পৰিছিলে। আৰু যেতিয়া আহোমসকল পৰাজয় শংকাত ভুগিছিলে তেতিয়া কিন্তু নৰিয়া দেহৰে লাচিতে সন্মুখৰ পৰা যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিলে। আৰু যুদ্ধক্ষেত্ৰত লাচিতৰ মোমায়েকে অৱহেলা কৰাৰ বাবে, নিজৰ কৰ্মত গাফিলতি কৰাৰ বাবে তেখেতক লাচিত বৰফুকনে শিৰচ্ছেদ কৰিছিল। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, আমি আছোঁ এতিয়া জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম। আৰু এই মৈদামখন আছে যোৰহাট চহৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ নিলগত থকা হোলোঙা পাৰত। আৰু এই মৈদামটোৰ উচ্চতা হৈছে 18 ফুট। আৰু ইয়াৰ যি মাটিকালি, তাৰ মাটিকালি হৈছে 3 কঠা 5 লোচা। আৰু ইয়াৰ নিচেই কিনাৰতে 150 কোটি টকা খৰচে লাচিত মৈদামৰ সাংস্কৃতিক প্ৰকল্পৰ কাম চলি আছে। আৰু এটা কথা জানি ভাল লাগিব, আৰু এই প্ৰকল্পতে লাচিত বৰফুকনৰ এটা 150 ফুট উচ্চতাৰ বঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰিব। ইতিমধ্যে সেই মূৰ্তিটোৰ ভৰিৰ একেবাৰে তলৰ অংশ মানে গেৰুৱাৰ অংশ দুটা ভৰি আহি পাইছে, আৰু এটা ইতিমধ্যে খুঁটাটোৰ ওপৰত স্থাপন কৰিছে আৰু এটা একেবাৰে তলতে আছে। গতিকে 2022 চনত লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী সমগ্ৰ অসমতে ধুমধামেৰে পালন কৰিছিলে। আৰু যেতিয়া এই প্ৰকল্পটো সম্পূৰ্ণ হ'ব, লাচিত বৰফুকনৰ যেতিয়া এই প্ৰকল্পটো সম্পূৰ্ণ হ'ব, সমগ্ৰ ভাৰততে এই লাচিত বৰফুকনৰ বিষয়ে সকলোৱে জানিবলৈ সক্ষম হ'ব। গতিকে এই প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে, আৰু যি যুদ্ধ গতিত এই কাম আৰম্ভ হৈছে, খুব কম দিনৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হ'ব বুলি অনুভৱ হৈছে।